ধনমণিৰ বয়স 12 বছৰ। ঘৰত মাক দেউতাক আইতাক আৰু সি। গাঁৱৰ শেষৰ মানুহ ঘৰেই সিহঁত। ঘৰৰ পিছফালেই পথাৰখন। সেই পথাৰৰ পৰা দূৰৈত এখন ঘন জংঘল। খেতি বাতি কৰি ধনমণিৰ দেউতাকে ঘৰখন কোনোমতে চলাই আছে। সেইদিনাখন ধনমণিৰ দেউতাক গৰু এৰাল দিব গৈছিল পথাৰলৈ। আবেলি 4 মান বাজিছিল। সেই দূৰৈৰ জংঘলখনত শুনিছিল এটা শব্দ। শব্দটো শুনি ধনমণিৰ দেউতাকে সোনকালেই গৰুহাল পথাৰৰ পৰা লৈ আহিলে। ঘৰত আহি গৰুহাল বান্ধি ভৰি হাত ধুই তেওঁ ভিতৰত সোমাল। বেলি ডুবি সন্ধিয়া হৈছিল। নামঘৰত দবা বজি উঠিছিল। ধূপ ধূনা জ্বলাই সকলো নিজৰ নিজৰ কামত লাগিল। আইতাক আৰু মাক পাকঘৰত গৈ ভাত বনোৱাত লাগিছিল। নিশা 9 মান বাজিছিল। সকলো ভাত খাই শুবলৈ ওলাইছিল। সময় বাগৰি নিশা 12 মান বাজিছিল। ধনমণিয়ে শুনিছিল সিহঁতৰ ঘৰৰ পিছফালে কাৰোবাৰ ভৰিৰ শব্দ। দেউতাকক জগাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু সাৰ নাপালে। সেয়ে ধনমণি পুনৰ শুই পৰিল। ৰাতিপুৱা হল। শুই উঠিয়েই ঘৰত হুলস্থুল। ঘৰৰ গৰু এটা নাইকিয়া হৈ আছে। ঘৰৰ ইফালে সিফালে ভালদৰে চালে, ক'তো বিচাৰি নাপালে। ভাবিলে গৰুটো চুৰি হল। সময় বাগৰি গল। এটা বেয়া দুৰ্গন্ধ ধনমণিৰ দেউতাকৰ নাকত লাগিছিলহি। গোন্ধটো পাই ক'ৰ পৰা আহি আছে বুলি দেউতাক উঠি গল। গৈ গৈ ঘৰৰ পিছফালৰ বাৰীখনৰ সেই প্ৰকাণ্ড আমডালৰ পিছফালে পৰি আছে গৰুটো। এনেকুৱা লাগিছিল যেন কোনোবা জন্তুৱেহে খাইছে। দীঘল দীঘল নখৰ আঁচু। দেউতাকে দৃশ্যটো দেখি আচৰিত হৈ উঠিছিল। গৰুটো পুতি তেওঁ ঘৰলৈ সোমাল। ঘৰত কথাটো ক'লে সকলোৱে ভয় খাব বুলি তেওঁ কথাটো কাকো নকলে। গোহালিৰ পৰা বাকী গৰুটো আনি ঘৰৰ বাৰাণ্ডাতে বান্ধি থলে। সময় বাগৰি নিশা 12 মান বাজিছিল পুনৰ। ধনমণিৰ মুতিব লাগিছিল। দেউতাকক জগাবলৈ বহুতবাৰ চেষ্টা কৰিলে। সাৰ নোপোৱাত হাতত লেম্পটো লৈ ধনমণি নিজেই বাহিৰলৈ ওলাল। তেনেতে সিহঁতৰ ঘৰৰ জেউৰাখনত মাত এটা শুনিলে। হাতত থকা লেমৰ পোহৰটো বহাই সি ঘূৰি চালে। এনেকুৱা লাগিছিল সিহঁতৰ পদূলিৰ জেউৰাখনত কোনোবা মাইকী মানুহ এজনী বহি আছে। দীঘল নখ থকা হাতখনেৰে তাক মাতি আছে। হাতৰ পৰা লেম্পটো পেলাই সি জেউৰাখনৰ ফালে আগবাঢ়িল। হঠাৎ পিছফালৰ পৰা দেউতাকে তাক হাতত ধৰি টানি আনিলে। ধনমণি চক খাই গল। দেউতাকে তাক কোচত লৈ বেগাই ঘৰৰ ভিতৰলৈ সোমাল। দৰজাখন মাৰি দেউতাক তাৰ ওচৰতে বহিল। সেইদিনাখন ধনমণিতকৈ বেছি দেউতাকহে কঁপি আছিল। কাৰণ ধনমণিয়ে দেখা দৃশ্য তাৰ দেউতাকেও দেখিছিল, আৰু সেয়া আছিলে পিশাচনী।